পাৰ্টনাৰৰ সৈতে নকৰিবলগীয়া কাম প্ৰথমটো নিজৰ পাৰ্টনাৰক কেতিয়াও আনৰ সৈতে কম্পেয়াৰ নকৰিব যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ পাৰ্টনাৰে ইনচিকিউৰ ফিল কৰিব বেয়া পাব দুখ পাব কেতিয়াবা হয়তো ইগো হাৰ্ট হৈ যাব পাৰে সো আনৰ সৈতে নিজৰ পাৰ্টনাৰক কেতিয়াও কম্পেয়াৰ নকৰিব কম্পেৰিজন নকৰিব সেকেন্ড পাৰ্টনাৰক কেতিয়াও চেঞ্জ কৰিবলৈ চেষ্টা নকৰিব আনক দেখি well ভাল কামৰ ক্ষেত্ৰত আপুনি তেওঁক চেঞ্জ কৰিব বিচাৰিছে দ্যাটছ আ ডিফাৰেন্ট কেছ কিন্তু আনক দেখি তেওঁক চেঞ্জ কৰিবলৈ নিবিচাৰিব কাৰণ আপুনি আপোনাৰ পাৰ্টনাৰক যিদৰে তেওঁ হয় সেইদৰে ভাল পাইছিলে হয়নে সো আনক দেখি তেওঁক চেঞ্জ কৰিবলৈ চেষ্টা নকৰিব থাৰ্ড আপোনাৰ পাৰ্টনাৰক কেতিয়াও ফাঁকি নিদিব মানে আপোনাৰ পাৰ্টনাৰৰ পৰা কথা নুলুকুৱাব শ্বেয়াৰ কৰক কনফেছ কৰক কমিউনিকেট কৰক কিবা কথাই যদি আমনি কৰিছে ডিসকাস কৰক কিন্তু কথা লুকুৱাবলৈ চেষ্টা নকৰিব যেতিয়াই কথা লুকুৱাব তেতিয়াই কথা ডাঙৰ হৈ গৈ থাকিব সো ডু নট ডু দিস এক্সপ্ৰেছ কমিউনিকেট এণ্ড শ্বেয়াৰ